আসলতে মানে কোলাজ সিনেমাখন মানে আমাৰ এখন সিনেমা বুলি ক'লে ভুল হ'ব এখন আমাৰ প্ৰত্যেকৰে মানে বুকুৰ আপোন না কৰবাত কোনোবাখিনিত আমাৰ আবেগবোৰ বৰ বেলেগ ধৰণে জড়িত হৈ আছে সিনেমাখনত প্ৰত্যেকজন ক্যাৰেক্টাৰৰ পৰা আৰম্ভ কৰি টেকনিশিয়ান যিমানখিনি আছে প্ৰত্যেককে আমি সেই সময়খিনিক অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিলো সেই সময়ত কেনে ধৰণে খাই কেনেকে কথা কোৱাৰ ধৰণকৰণ কেনেকুৱা খুজ কাটল কেনেকুৱা বা কাপোৰ কানি পিন্ধিছিল কেনেকে ৰাখিছিল চুলি সেই গোটেই বস্তুখিনি আমাক আয়ত্ত কৰিবলৈ আমাক আগবঢ়াই দিছিল ডাইৰেক্টৰে আমি অকমান চেষ্টা কৰিছিলো তেনেকে আমাক আমাৰ নবনিতা বা আছে আমাৰ কস্টিউমত তেওঁ আমাক কৈছিল যে আমাৰ ব্লাউজ যিবিলাক আমি পিন্ধিছিলো ব্লাউজ যেহেতু ব্ৰিটিছৰ সময়ৰ পৰা আছিল আমাৰ সময়ত আমাৰ অসমতটো ব্লাউজৰ একো নাছিল ব্ৰিটিছে আনিছিল যেতিয়া সেই সময়ৰ পৰা এইখিনি সময়লৈকে খুব কম সময়ত ব্লাউজৰ আৰম্ভ হৈছে ইউজটো এই ব্লাউজৰ ব্যৱহাৰটো তো ব্লাউজ আমি পিন্ধিছিলো পিঠিৰ ইমানখিনিলৈকে আমাৰ আছিলে কাটা নাছিলে এতিয়া সময়ত যি ব্লাউজ বিলাক কাটা থাকে ডিপ কাটত হেয়া নাছিলে ইমানলৈকে আছিলে কোনো ধৰণৰ অন্তৰ্বাস আমাক ব্যৱহাৰ কৰাৰ পৰা মানা কৰা হৈছিল